এয়া আমাৰ দেখি ব্যৱস্থা হৈ গৈছে नजर প্ৰেক্টিছৰ কাৰণে আজি ইয়াত আছো বেতনিত আজি ইয়াতে প্ৰেক্টিছ হ'ব ঠিক এনাউন্স কৰিছে এই ইয়াতে শিকাব লাগিব এটো দলং কিনা হাতে হয় নেকি বিদায় বেলিকা দিছে ইয়া স্মৃতি ভন্টি দেখিলে ভাল লাগে আমাৰ দিনত এইবোৰ একো নাছিলে এইজনী ভণ্টিজনী এই পলাইছে প্ৰেক্টিছ হৈ গ'ল এয়া হ'ল কুকুৰা মাংস আৰু এয়া আহি পালেহি বাঁহী বাদক এইফালে মামাই কৰি আছে মিউজিক প্ৰডিউচ আৰু এইফালে ৰাজু এইফালে মই খাব লৈছোঁ হে ভক্তপ্ৰাণ ৰাইজ জয় 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 আপোনালোক ভগৱান গৈছো আমাৰ সেৱা আগবঢ়াইছো আজি শিৱৰাত্ৰি এই নিশাটিৰ বাবে আমাক গৃহস্থৰ নিমন্ত্ৰণ ক্ৰমে আমি কেইঘৰমান দিহানাম পৰিৱেশন কৰিবৰ বাবে আগবাঢ়ি আহিছো দিহানামৰ দল যাব শিৱৰাত্ৰিৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে প্ৰেক্টিছ হৈ গ'ল আজি প্ৰেক্টিছ হোৱাৰ পাছত এয়া অলপমান সময় লৈছে বিশেষ অনুষ্ঠানত বহুতো অভিজ্ঞ ব্যক্তি আমাৰ মাজত উপস্থিত আছে আমি মাত্ৰ ধূলিকণা আমি এই দিহানাম পৰিৱেশন কৰোঁতে অজানিতে ভুল কৰি ৰৈ যাব পাৰে গতিকে সকলোবিলাক আপোনালোকৰ মাজৰে বুলি ক্ষমা কৰি দিব বুলি আশা কৰি ভগৱানৰ চৰণত সেৱা জনাই এই আমাৰ অনুষ্ঠান